প্ৰিয় বন্ধুসকল, ৰামধেনুৰ ৰং চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক ৰেলৰ টানেল বা সুৰংগ দেখুৱাম। লামডিঙৰ পৰা বদৰপুৰলৈ যদি ৰেলেৰে যাত্ৰা কৰে, তেনেহ'লে এনেকুৱা টানেলৰ মাজেদি আপোনালোকে পাৰ হৈ যাব লাগিব। কিন্তু মই আজি খোজকাঢ়ি টানেলৰ মাজেদি পাৰ হৈ যাম আৰু এনেদৰে পাৰ হৈ যাওঁতে তাত দেখা বস্তুবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া গৈ আছোঁ। মোৰ ৰাতিপুৱা প্ৰায় 5:45 মোপা পাইছিলোঁ, ডিমা হাছাও জিলাৰ মোপা ষ্টেচন। ইয়ালৈ আহিবলৈ এখন ট্ৰেইন আছে 15615 গুৱাহাটী শিলচৰ পেছেঞ্জাৰ, আৰু এইখন গুৱাহাটীত নিশা 11:55 এৰে আৰু পিছদিনা পুৱা 3:20 লামডিং পায়। লামডিঙৰ পৰা পুনৰ 3:30 যাত্ৰা আৰম্ভ কৰে বদৰপুৰ অভিমুখে আৰু মোপা পায় 5:34। মই 5:45 পাইছিলোঁ। মই লামডিঙৰ পৰা যিহেতু আহিছোঁ, মই 3:30 লামডিঙৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। ঘূৰি যাবলৈ সেইখন ট্ৰেইনে আছে, নম্বৰটো চেঞ্জ হয় 15616। শিলচৰত 7টা বজাত এৰে, মোপা আহি পায় 1:27, 1 মিনিটৰ ষ্টপেজৰ পিছত 1:28 ই পুনৰ লামডিং অভিমুখে যাত্ৰা আৰম্ভ কৰে। লামডিং 4:15 পায়। পুনৰ ই 4:25 গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে আৰু গুৱাহাটী সন্ধিয়া 7:50 পায়। এয়া হৈছে ইয়ালৈ কেনেকৈ আহিব লাগে সেয়া মই আপোনালোকক ক'লোঁ। এয়া পাহাৰ কাটি দেখিবলৈ পাইছোঁ যে টানেললৈ ৰাস্তা উলিওৱা হৈছে আৰু ইয়াত ড্ৰেইনৰ ব্যৱস্থা সুন্দৰকৈ কৰি থোৱা আছে, সোঁহাতে দেখিছোঁ। আৰু ইয়াত সোঁহাতে আমি ৱালো দেখিবলৈ পাইছোঁ। এয়া যি নেচাৰেল শ্লোপ, যি প্ৰাকৃতিক ঢাল পাহাৰৰ, তাক ৰক্ষা কৰিবৰ কাৰণে বা প্ৰটেকশ্যন দিবলৈ এই ৱাল বনোৱা হৈছে। এনেদৰে নেচাৰেল শ্লোপ প্ৰটেকশ্যন কৰিবলৈ যি ৱাল বনোৱা হয় তাক ব্ৰেষ্ট ৱাল বুলি কোৱা হয়। আৰু যেতিয়া আমি কৃত্ৰিমভাৱে মাটি খান্দি তাত মাটি জমা কৰি যেতিয়া সেই মাটি নখহিবলৈ যি ৱাল দিওঁ তাক ৰিটেইনিং ৱাল বুলি কোৱা হয়। আৰু এয়া আমি ব্ৰেষ্ট ৱালেই হ'ব। এয়া টানেলৰ সন্মুখভাগ আমি পাইছোঁৱে প্ৰায়। বন্ধুসকল, আমি ইয়াত ৰেলৰ চিৰি অতিৰিক্ত 2টা দেখিবলৈ পাইছোঁ। সাধাৰণতে 2টা ৰেলৰ চিৰিৰ ওপৰেৰে ট্ৰেইন চলে, ইয়াত কিন্তু আমি 4টা দেখিবলৈ পাইছোঁ। ইয়াত একেলগ কৰি থোৱা চিৰি লাহে লাহে বহল হৈ গৈ মুখ্য চিৰিৰ কিনাৰে কিনাৰে ইয়াক আগবঢ়াই নিয়া হৈছে। ইয়াক গাৰ্ড ৰেল বুলি কোৱা হয়। ইয়াৰ বিষয়ে মই আপোনালোকক ক'ম। এয়া আমি টানেলৰ সন্মুখভাগ পাইছোঁ। টানেলৰ বৰ্ডখন আমি চাবলৈ চেষ্টা কৰিম। এয়া টানেলৰ বৰ্ডত লিখা আছে 2 নম্বৰ টানেল, 2010 চনত নিৰ্মাণ কৰা হৈছে টানেল, আৰু 535 মিটাৰ দৈৰ্ঘ্যৰ এই টানেলটো 52 কিলোমিটাৰ আৰু 600 মিটাৰ দূৰত্বত এই লামডিঙৰ পৰা অৱস্থিত। বন্ধুসকল, মই গাৰ্ড ৰেলৰ বিষয়ে ক'ম বুলি কৈছিলোঁ। গাৰ্ড ৰেল আচলতে দিয়া হয় ইয়াক যেতিয়া ট্ৰেইন দুখনৰ আগত লাইনচ্যুত হয়, ই যাতে লাইনৰ পৰা বাহিৰলৈ গৈ টানেলৰ ৱালত খুন্দা নামাৰে, আৰু ই অধিক ক্ষয় ক্ষতিৰ পৰা যাতে ইয়াক ৰক্ষা কৰিব পাৰি, সেইকাৰণে গাৰ্ড ৰেল দিয়া হয়। একে গাৰ্ড ৰেল আমি দলঙতো দেখিবলৈ পাম। যিহেতু দলঙতো যাতে ৰেলখন লাইনচ্যুত হ'লে বাহিৰলৈ ওলাই গৈ দলঙৰ পৰা ঘঁহি নপৰে, তাৰ কাৰণে গাৰ্ড ৰেল দলঙতো দিয়া হয়। সুন্দৰ পোহৰৰ ব্যৱস্থা কৰা আছে টানেলৰ ভিতৰত দেখিবলৈ পাইছোঁ। এয়া সুৰংগ সদৃশ এটা ঠাই, সুন্দৰ। ইয়াক ট্ৰলি ৰিফিউজ বুলি কোৱা হয়, অসমীয়াত ট্ৰলি ঘৰ বুলি কোৱা হয়। এয়া TR নম্বৰ 4, 4 নম্বৰ ট্ৰলি ৰিফিউজ। আমি যিহেতু ওলোটা দিশৰ পৰা আহিছোঁ, প্ৰথমে 4 নম্বৰ ট্ৰলি ৰিফিউজটো পাইছোঁ। ট্ৰলি ঘৰ বা ট্ৰলি ৰিফিউজ আচলতে ট্ৰলি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। বিষয়াসকলে যেতিয়া নিৰীক্ষণৰ কামত আহে তেতিয়া মটৰ ট্ৰলি ব্যৱহাৰ কৰে, আৰু সেই মটৰ ট্ৰলি যেতিয়া সন্মুখৰ ফালৰ পৰা ট্ৰেইন আহি যায়, তেতিয়া এই মটৰ ট্ৰলি ইয়াত ট্ৰলি ঘৰত সুমুৱাই দিয়া হয়, আৰু ট্ৰেইনখন পাৰ হৈ যোৱাৰ পিছত আকৌ ট্ৰলিখন উলিয়াই বিষয়াসকলে যাত্ৰা আৰম্ভ কৰিব পাৰে বা ৰেলপথৰ নিৰীক্ষণৰ কাম বা চোৱা চিতাৰ কাম কৰিব পাৰে। এয়া আমি আগবাঢ়ি গৈ আছোঁ। এনেকুৱা ট্ৰলি ৰিফিউজ আচলতে টানেলৰ ভিতৰত প্ৰতি 100 মিটাৰৰ দূৰত্বত থাকে। আমি যিহেতু 500 মিটাৰ দৈৰ্ঘ্যৰ টানেল, ইয়াত আমি 4টা ট্ৰলি ঘৰ দেখিবলৈ পাম। 4 নম্বৰটো আমি পাইছোঁ। এয়া 3 নম্বৰটো আমি পাম। এয়া প্ৰথমটো আমি সোঁহাতে পাইছিলোঁ, এইটো আমি বাওঁহাতে পাইছোঁ। ইয়াত লিখা আছে, মই দেখুৱাবলৈ চেষ্টা কৰিম, TR3 ট্ৰলি ৰিফিউজ নম্বৰ 3। এটা বাওঁহাতে আৰু এটা সোঁহাতে, মানে ইয়াক জিগজাগ পেটাৰ্ণ বুলি কোৱা হয়।
জিগজাগ পেটাৰ্ণত ট্ৰলি ৰিফিউজ টানেলৰ ভিতৰত ব্যৱস্থা কৰি থোৱা থাকে। পোহৰ নিতান্তই প্ৰয়োজনীয় টানেলৰ ভিতৰত, কিয়নো ৰেলপথ চোৱা চিতা কৰিবলৈ কৰ্মচাৰীসকলে যেতিয়া চোৱা চিতা কৰিবলৈ আহে, যদি পোহৰ নাথাকে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব। সেইকাৰণে পোহৰৰ ব্যৱস্থা কৰি থোৱা আছে। ইয়াত ট্ৰলি ৰিফিউজ নাম্বাৰ 2 আমি পাম। ইয়াত ট্ৰলি ৰিফিউজ নাম্বাৰ 2। ইয়াৰ পিছত আমি আৰু এটা ট্ৰলি ৰিফিউজ পাম। মুঠ 4টা ট্ৰলি ৰিফিউজ ইয়াত আছে। এয়া 1 নম্বৰ ট্ৰলি ৰিফিউজ। এয়া দেখিবলৈ পাইছোঁ TR নম্বৰ 1। এতিয়া আমি পোহৰ দেখিবলৈ পাইছোঁ বাহিৰৰ টানেলৰ মুখ আমি পাইছোঁহি। আৰু আমি টানেলৰ প্ৰথম মুখটোত আমি যিটো পৰিৱেশ দেখা পাইছিলোঁ, ইয়াত হয়তো সম্পূৰ্ণ আমি বেলেগ এটা পৰিৱেশ দেখিবলৈ পাম। চাওঁচোন কেনেকুৱা ধৰণৰ পৰিৱেশ বাৰু আমি দেখিবলৈ পাওঁ। এয়া দেখিবলৈ পাইছোঁ এটা ছিগনেলৰ পোষ্ট আছে আৰু দূৰত এখন দলং দেখিবলৈ পাইছোঁ আৰু সম্পূৰ্ণ মুকলি। টানেলৰ আমি যেতিয়া প্ৰৱেশ কৰিছিলোঁ তেতিয়া আমি পাহাৰ সদৃশ ঠাই দেখিবলৈ পাইছিলোঁ, কিন্তু ইয়াত সম্পূৰ্ণ মুকলি পৰিৱেশ। গাৰ্ডৰেল অব্যাহত ৰখা হৈছে। আচলতে টানেলৰ শেষত গাৰ্ডৰেলো শেষ হ'ব লাগিছিলে, কিন্তু ইয়াত যিহেতু টানেল পাৰ হোৱাৰ অলপ দূৰত্বতে ব্ৰিজখন আছে বা দলংখন আছে, গতিকে ইয়াক কণ্টিনিউ কৰা হৈছে একে কাৰণতে, যাতে ট্ৰেইনৰ চকা লাইনচ্যুত হ'লে এই গাৰ্ডৰেলে ট্ৰেইনখন ধৰি ৰাখে আৰু দলঙৰ ওপৰৰ পৰা যাতে বাগৰি নপৰে ট্ৰেইনখন, তাৰ বাবে গাৰ্ডৰেল দিয়া হয়। ইয়াত 50 লিখা আছে, অৰ্থাৎ ইয়াত ৰেলসমূহ 50 কিলোমিটাৰতকৈ বেছি বেগত চলিব নোৱাৰিব। আমি সোঁহাতে দেখিছোঁ ফুটপাথৰ ব্যৱস্থা কৰি থোৱা আছে। স্থানীয় লোকসকল ফুটপাথ ব্যৱহাৰ কৰি ইয়াৰ দলংখন পাৰ হয়। আৰু এয়া আমি দলঙত প্ৰৱেশ কৰিছোঁ। আমি ইয়াত তললৈ চাই পঠিয়ালে দেখিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই। এয়া প্ৰটেকশ্যন সুন্দৰ, মাটি যাতে খহি যাব নোৱাৰে তাৰ বাবে প্ৰটেকশ্যন দিয়া হৈছে। যথেষ্ট ওখ ঠাইত দলংখন আছে। আমি এয়া পাথৱেৰ ওপৰে খোজকাঢ়ি গৈ আছোঁ। পাথৱে আচলতে চেকাৰ প্লেট, ইয়াত যি প্লেট পাৰি থোৱা আছে চেকাৰ প্লেট বুলি কোৱা হয়। আৰু এয়া আমি দেখিছোঁ মঞ্চ সদৃশ এয়া ঠাই, ইয়াক মেইন ৰিফিউজ বুলি কোৱা হয়। ইয়াত কৰ্মচাৰীসকলে যেতিয়া ৰেলপথসমূহ চোৱা চিতা কৰে, তেতিয়া হঠাৎ যদি সন্মুখৰ পৰা ৰেলগাড়ী আহি যায়, তেতিয়া এই মেইন ৰিফিউজত তেওঁলোক আহি ৰেলগাড়ীখন পাৰ হৈ যাবলৈ দিয়ে। তাৰপিছত তেওঁলোকে পুনৰ ৰেলপথত মেৰামতিৰ কাম বা চোৱা চিতাৰ কাম কৰিবলৈ ওলাই আহে। এয়া আমি পাথৱেৰ ওপৰেৰে গৈ আছোঁ। গাৰ্ডৰেল অব্যাহত আছে আৰু সোঁহাতে ফুটপাথ। আৰু এটা আমি মেইন ৰিফিউজ পাইছোঁ। এনেকৈ প্ৰতিটো গাৰ্ডাৰতে একোটাকৈ মেইন ৰিফিউজৰ ব্যৱস্থা কৰি থোৱা আছে। আৰু এয়া আমি অলপ ডাঙৰ মঞ্চ সদৃশ ঠাই পাইছোঁ। এয়া হৈছে ট্ৰলি ৰিফিউজ। একেদৰে টানেলৰ ভিতৰত যেনেদৰে ট্ৰলি ৰিফিউজ দিয়া হয়, দীঘল দলং 100 মিটাৰতকৈ দীঘল যেতিয়া হ'ব দলং, তাত ট্ৰলি ৰিফিউজৰ ব্যৱস্থা কৰি থোৱা থাকে। একেই কাৰণত, যাতে ট্ৰলি যদি আহি দলঙৰ ওপৰ পায় আৰু সন্মুখৰ ফালৰ পৰা যদি ট্ৰেইন আহি যায়, তেতিয়া বিষয়াসকলে ট্ৰলি ৰিফিউজত ট্ৰলিখন সুমুৱাই দিব আৰু ট্ৰেইনখন পাৰ হৈ যাবলৈ দিব। এয়া তলত নদী দেখিবলৈ পাইছোঁ, বয়লা নদী। বয়লা নদীৰ ওপৰত দলংখন নিৰ্মাণ কৰা হৈছে। যথেষ্ট ওখ দলংখন আৰু নদীখন বহুত তলত আছে। এয়া নদীখন দেখা পাইছোঁ। দুটা পাহাৰৰ মাজেদি নদীখন বৈ আহিছে সুন্দৰকৈ, সুন্দৰ প্ৰাকৃতিক দৃশ্য। ইয়াত
দুটা নদী লগ লাগিছেহি, দুখন নদী লগ লাগিছেহি। মুখ্য নদীখন হৈছে বইলা, আৰু বইলাত লগ লাগিছেহি মোপা নদী, আৰু দুইখন নদী লগ হৈ দলংখনৰ তলেদি পাৰ হৈ গৈছে। এয়া আৰু এটা মেইন ৰিফিউজ। আমি ইয়াত আহি অলপ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ চেষ্টা কৰিম। আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণ বাঁহ গছেৰে ভৰপূৰ বাঁহৰ অৰণ্য। ট্ৰেইনৰ মাত শুনিবলৈ পাইছোঁ, ট্ৰেইন অহাৰ শব্দ শুনিবলৈ পাইছোঁ। হয়, ইঞ্জিন যেন লাগিছে। হয়, ইঞ্জিন আহিছে, সুদা ইঞ্জিন। এনেদৰে সুদা ইঞ্জিন কোনো দবা নোহোৱাকৈ আহিলে তাক লাইট ইঞ্জিন বুলি কোৱা হয়। লাইট ইঞ্জিন মানে আচলতে পাতল ইঞ্জিন নহয়, যেতিয়া দবা নাথাকে ইঞ্জিনটোৰ লগত যেতিয়া কোনো দবা নাথাকে তাক লাইট ইঞ্জিন বুলি কোৱা হয়। ধুনীয়াকৈ সুন্দৰভাৱে পাৰ হৈ গ'ল ইঞ্জিনটো, টানেলৰ মাজেদিও পাৰ হৈ যাব। বন্ধুসকল, মই বাঁহ গছৰ কথা কৈছিলোঁ। ইয়াত যথেষ্ট পৰিমাণে বাঁহ গছ আছে, আৰু ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰত দ্বিতীয় বাঁহ উৎপাদনকাৰী দেশ। আৰু আটাইতকৈ গৌৰৱৰ কথা হৈছে যে ভাৰতৰ ভিতৰত অসম বাঁহ উৎপাদনত প্ৰথম স্থানত আছে। মই বাঁহ গছ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া সোঁহাতে ফুটপাথ অব্যাহত আছে। এই ট্ৰলি ৰিফিউজখনত আমি উঠি অলপ প্ৰাকৃতিক দৃশ্য চাম আৰু বাঁহ গছো দেখুৱাম। ইয়াত আপুনি যেনিয়ে চাই বাঁহ গছ দেখিবলৈ পাব। অন্য গছ আছে যদিও অন্য গছৰ তুলনাত বাঁহ গছ যথেষ্ট পৰিমাণে বেছি। এয়া চাওক, বাঁহৰ অৰণ্য, আৰু দলংখনৰ খুঁটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট ওখ দলং। বন্ধুসকল, ইমান বাঁহ গছ থকাৰ পিছতো আমাৰ দুখনকৈ কাগজ কল, কাছাৰ কাগজ কল আৰু জাগিৰোড কাগজ কল দুয়োটাই বন্ধ হৈ যাবলগীয়া হৈছে। কেঁচা সামগ্ৰীৰ উভৈনদী হৈ থকাৰ পিছতো এনেদৰে দুখনকৈ কাগজ কল বন্ধ হৈ যোৱাটো সঁচাই দুখৰ বিষয়। অসমৰ ভিতৰত কাৰ্বি আংলঙৰ ডিমা হাছাও জিলাতেই সকলোতকৈ বেছি বাঁহ গছ পোৱা যায়। কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত এখন ৰেক্ৰিয়েশ্যন পাৰ্ক নামৰ এখন উদ্যান আছে। তাত বিভিন্ন প্ৰজাতিৰ বাঁহ গছ সংৰক্ষণ কৰি ৰখা হৈছে। আপোনালোকে কেতিয়াবা আহিলে তাত চাবলৈ যাব পাৰে। ৰঞ্জন বৰুৱাদেৱ, তেখেত এজন আঞ্চলিক বন বিষয়া আছিল কাৰ্বি আংলং জিলাৰ। তেখেতৰ তত্বাৱধানত তাত বিভিন্ন প্ৰজাতিৰ বাঁহ গছ সংৰক্ষণ কৰি ৰখা হৈছিল, এতিয়াও আছে, আপোনালোকে আহি চাব পাৰে। আৰু তাত অকল বাঁহ গছ বুলিয়ে নহয়, আৰু বিভিন্ন ধৰণৰ ঔষধি গছো তাত সংৰক্ষণ কৰি ৰখা হৈছে। এয়া আমি ব্ৰিজ শেষ কৰিছোঁ, গাৰ্ডৰেলো শেষ হৈছে। গাৰ্ডৰেল দুটা পুনৰ লগাই দিয়া হৈছে, আৰু আমি অলপ আৰু আগবাঢ়ি যাম। দূৰত এখন বৰ্ড দেখিবলৈ পাইছোঁ। সেই বৰ্ডখনত কি লিখা আছে আপোনালোকক দেখুৱাম। তাত 30 লিখা আছে, অৰ্থাৎ ইয়াত সকলো ট্ৰেইন 30 কিলোমিটাৰতকৈ বেছি বেগত যাব নোৱাৰিব। এনেদৰে বিভিন্ন ধৰণৰ সংকেত দিয়া থাকে, য'ত লোক পাইলটসকলে সেইবোৰ ফ'ল' কৰিব লাগে, সেইবোৰ মানি চলিব লাগে। এতিয়া আমি আকৌ ব্ৰিজলৈ ঘূৰি চাম। ইয়াৰ পৰা ব্ৰিজৰ দৃশ্য আমি চাম। এয়া ব্ৰিজ বৰ্ড এখনত ব্ৰিজৰ দলংখনৰ বিষয়ে সম্পূৰ্ণ কথা লিখা থাকে। দলংখনৰ নাম বইলা, দলংখনৰ দৈৰ্ঘ্য কিমান গাৰ্ডাৰ আছে। ইয়াত 2টা 18.3 মিটাৰৰ গাৰ্ডাৰ আৰু 7টা 30.5 মিটাৰৰ গাৰ্ডাৰ আছে। সৰ্বমুঠ 250.1 মিটাৰ দীঘল দলংখন, যথেষ্ট দীঘল দলং। এইটো ছেকশ্যনৰ আৰু সকলোতকৈ দীঘল দলংখন হৈছে দৈয়াং, 671 মিটাৰ। মই কেতিয়াবা দেখুৱাবলৈ চেষ্টা কৰিম।
বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। পুনৰ নতুন ঠাইৰ নতুন ভিডিঅ' লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।